তো হাই ফ্ৰেণ্ডছ, মই সুশীল দাস আৰু মই আজি আপোনালোকক এটা নতুন ট্ৰিক্স দেখুৱাব খুজিছোঁ। আৰু এই ট্ৰিক্সটো হৈছে যে আপোনালোকে কেনেকৈ এটা ফেচবুকত এটা চিক্ৰেট মেছেজ পঠাব পাৰে। মই ইয়াক আপোনালোকক আজি দেখুৱাম। মই ফেচবুকটো ইয়াত লগ ইন নকৰোঁ। মই আপোনালোকক দেখুৱাম কি কেনেকৈ ফেচবুকৰ মেছেঞ্জাৰটোৰ দ্বাৰা আপোনালোকে এটা ফেচবুকত এটা চিক্ৰেট মেছেজ পঠাব পাৰে। আপোনালোকে এই চিক্ৰেট মেছেজটো পঠোৱাৰ কাৰণে আপোনালোকক এই ফেচবুকৰ অফিচিয়েল মেছেঞ্জাৰটোৰ আপোনালোকক প্ৰয়োজন হ'ব। আপোনালোকে এই লেটেষ্ট ভাৰ্চনটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এই লেটেষ্ট ভাৰ্চনটোত এই অপশ্যনটো আপোনালোকে পাব। মই প্ৰথমে আপোনালোকক দেখুৱাইছোঁ এজন মই ফ্ৰেণ্ডক চিলেক্ট কৰি কেনেকৈ এই চিক্ৰেট মেছেজটো পঠাব পাৰি। আপোনালোকে এনেকৈ এজন ফ্ৰেণ্ডক চিলেক্ট কৰি লওক। তাৰপিছত আপোনালোকে ওপৰত স্ক্ৰীনত দেখিছে যে এটা আই বুটাম আছে, এই আই বুটামটোত আপোনালোকে ক্লিক কৰি লওক। আৰু আপোনালোকে এই স্ক্ৰীনত দেখিবলৈ পাইছে এটা ছেটিংছ। এই ছেটিংছটোত আপোনালোকে পাব এটা গো টু চিক্ৰেট কনভাৰচেশ্যন। আপোনালোকে এই গো টু চিক্ৰেট কনভাৰচেশ্যনত ক্লিক কৰক আৰু এনেকৈ এটা আপোনালোকৰ ক্ৰিয়েট হৈ যাব চিক্ৰেট কনভাৰচেশ্যন। আপোনালোকে ইয়াত যিকোনো আপোনালোকে চিক্ৰেট হিচাপে আপোনালোকে পঠাব পাৰে। আৰু ইয়াত আপোনালোকে স্ক্ৰীনত দেখিছে এটা ঘড়ীৰ চিম্বল আছে, ইয়াত আপোনালোকে ক্লিক কৰিলে গম পাব। ইয়াত আপোনালোকে টাইমো ছেট কৰিব পাৰে। এই টাইমটো হৈছে যে আপোনালোকে মেছেজ পঠাব, সেই মেছেজটো এই টাইমৰ মতে এই স্ক্ৰীনত এই মেছেজটো ডিলিট হৈ যাব বা ইয়াৰ পৰা নাইকিয়া হৈ যাব। মই আপোনালোকক দেখুৱাইছোঁ এটা মেছেজ পঠাই। মই ইয়াত লিখি লৈছোঁ হাই ফ্ৰেণ্ড বুলি আৰু মই ইয়াক পঠাই দিছোঁ। তো এনেকৈ মই ইয়াক পঠাইছোঁ। ইয়াত 10 ছেকেণ্ড চিলেক্ট কৰা আছিল বাই ডিফল্ট, দেখিছে। আৰু আপোনালোকে দেখিছে এই স্ক্ৰীনত মেছেজটো ইয়াৰ পৰা ডিলিট হৈ গৈছে, মানে ইয়াৰ পৰা নোহোৱা হৈ গৈছে। এতিয়া গম নাপায় মই ইয়াৰ পৰা কি পঠাইছোঁ। ঠিক এনেদৰে আপোনালোকে টাইমটো চেঞ্জ কৰিব পাৰে। মই এইবাৰ 30 ছেকেণ্ড চিলেক্ট কৰি লৈছোঁ। আৰু আপোনালোকে ইয়াত ষ্টিকাৰো পঠাব পাৰে, ইম'জিও পঠাব পাৰে, যিকোনো আপোনালোকে চেণ্ড কৰি পঠাব পাৰে। আৰু মই ইয়াত এটা ষ্টিকাৰ লৈছোঁ আৰু মই ইয়াক ছেট কৰিছোঁ 30 ছেকেণ্ডৰ পিছত এই ষ্টিকাৰটো ইয়াৰ পৰা নোহোৱা হৈ যাব বা ব্লাৰৰ নিচিনা হৈ যাব। ঠিক এনেদৰে আপোনালোকে এই গেলাৰীৰ পৰাও আপোনালোকে এই ইমেজ ভিডিঅ' যিকোনো আপোনালোকে চেণ্ড কৰিব পাৰে। আৰু ফটো আপোনালোকে বা কেমেৰাও আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে দেখিছে এই ষ্টিকাৰখনো ইয়াৰ পৰা নোহোৱা হৈ গৈছে। ঠিক এনেদৰে আপোনালোকে গেলাৰীৰ পৰা আপোনালোকে ফটো বা ভিডিঅ' চেণ্ড কৰিব পাৰে। আৰু মই এটা আপোনালোকক কথা কৈ আছোঁ যে যাক আপোনালোকে এই মেছেজটো পঠাব, ঠিক এই টাইমটোৰ মতে সেই ফ্ৰেণ্ডজনৰ পৰাও এবাৰ ৰিড কৰা বা একবাৰ চোৱাৰ পিছত এই মেছেজটো সেই ফ্ৰেণ্ডজনৰ পৰাও ডিলিট হৈ যাব। ঠিক এনেদৰে আপোনালোকে এটা চিক্ৰেট মেছেজ পঠাব পাৰে ফেচবুক মেছেঞ্জাৰৰ সৈতে। এই মেছেঞ্জাৰটো আপোনালোকে PC বা ডেস্কটপত আপোনালোকে নাপায়, কেৱল এই মেছেজটো আপোনালোকে মোবাইলত পাব। আপোনালোকে এনেকৈ এটা চিক্ৰেট মেছেজ পঠাব পাৰে ফেচবুকত। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু মোৰ এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু মই ইয়াক কৈছোঁ যে কেনেকৈ ইয়াক ডিলিটো কৰিব পাৰি। তো আপোনালোকে এই মেছেজটো পঠোৱাৰ পিছত যাতে কোনো এই মেছেজটো দেখা নাপায়, যদিও এই মেছেজটো কি লিখিছে গম পাব যে আপোনালোকে কিবা এটা পঠাইছে। সেয়ে এই মেছেজ কনভাৰচেশ্যনটো আপোনালোকে কেনেকৈ ইয়াক ডিলিট কৰিব, আপোনালোকে এই ডিলিট কৰাৰ বাবে আপোনালোকে ওপৰত এই একে আই বুটামটোত ক্লিক কৰক। তাৰপিছত আপোনালোকে এনেকৈ এখন আৰু ছেটিংছ খুলি যাব। আপোনালোকে দেখিছে ওপৰত 3টা ডট আছে, এই ডট 3টাত আপোনালোকে ক্লিক কৰক। আৰু আপোনালোকে দেখিছে
ডিলেট কনভাৰচেশ্যন। তো আপোনালোকে ইয়াত ডিলেট কনভাৰচেশ্যনত আপোনালোকে ইয়াক ডিলেট কৰি দিয়ক আৰু ইয়াৰ পৰা আপোনালোকৰ এই ডিলেট হৈ যোৱাৰ পিছত আপোনালোকে সেই ফ্ৰেণ্ডজনৰ সেই পুৰণা মেছেজটো লৈ আপোনালোকে আহিব। কিন্তু ইয়াত আপোনালোকে যি চিক্ৰেট মেছেজ পঠাইছে ইয়াত আপোনালোকে দেখিছে ইয়াত যিটো চিক্ৰেট মেছেজ পঠোৱা হৈছিল সেইটো ইয়াত দেখা নাপায়। সেয়ে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।